পুৱাই দিন হাজিৰাৰ বাবে ঠেলাখন লৈ ওলাই আহে বীৰবল আলী। লগতে ডিঙিতে ওলোমাই লৈ আনে মৰমৰ দতৰাখন। ব্যস্ততাৰ মাজতো চকত ৰৈ দুই এজনৰ সৈতে দতৰাখন বজাই গান গায় বীৰবলে। গোৱালপৰীয়া লোকগীত খুবেই প্ৰিয় বীৰবল আলীৰ। সেইবাবে সদায় চকত আহি কেইজনমানৰ সৈতে মিলি গোৱালপাৰা লোকগীত গুণগুণায় বীৰবল আলীয়ে। বীৰবলৰ ঘৰ পূব গোৱালপাৰাৰ শিমলীটোলাৰ কনকাটাত। জীৱিকা নিৰ্বাহৰ বাবে ঠেলাৰে দোকানে দোকানে খৰি বিক্ৰী কৰে বীৰবল আলীয়ে। কিন্তু ইয়াৰ মাজতো সদায় নিজেই ভাল পোৱা কামটো কৰি গৈছে বীৰবলে। পুৱা হলে ঠেলাখন ঘৰৰ পৰা ওলাই অনাৰ দৰেই লৈ আহে ডিঙিতে ওলোমাই নিজৰ মৰমৰ দতৰাখন। এবছৰৰ বাবে শিকিছিল বীৰবলে দতৰাখন আৰু তেতিয়াৰে পৰাই দতৰাখন নিজৰ লগতে লৈ ঘূৰি ফুৰিছে ব্যক্তিগৰাকীয়ে। দতৰা বজাই গীত পৰিৱেশন কৰি নিজেই আনন্দ পোৱাৰ লগতে আনন্দ বিলাই যায় সেই ঠাইখনৰ সকলো লোকৰ মাজত বীৰবল আলীয়ে। জীৱন যাত্ৰাত আগবাঢ়ি যাবলৈ বহুতো সংগ্ৰাম কৰিবলগীয়া হৈছে যদিও গীতৰ মাজেৰে নিজৰ জীৱন পাৰ কৰি দতৰাখন বজাই আজি অতিকৈ সুখী বীৰবল আলী। আজি মোৰ 1 বছৰৰ পৰা মই দোতৰাটো বাজাই আছোঁ। 1 বছৰ মই দোতৰা শিকিছোঁ আৰু গানো এনেকুৱা কৰি গাই আছোঁ। আৰু গানো মই নিজৰ মন মতে মই গানটো গাওঁ। এই এনেকুৱা কৰি গান গাই 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 মই শিকি গৈছোঁ। মোৰ কৰ্ম মানে খালি ঠেলাত খৰি আনো এই ডাক্তৰ পৰা, এইখিনিত খৰি লৈ আহোঁ। আটি চিষ্টেম, আটি 10 টকা কৰি বিকোঁ আৰু খৰি বিক্ৰী হ'লে ঘৰত যাওঁ। ঘৰত যাওঁ আকৌ ৰাতিপুৱাই 10টাত আহি পাওঁ এইখিনিত। দোতৰালত মোৰ ঝুৰি এটা আছে, কুটাৰ ঝুৰি, আৰু তেতিয়াহ'লে খুঞ্জুৰি এটা আছে, খুঞ্জুৰিটো হাতত বাজায় আৰু দোতৰাটো মোৰ লগতে থাকে। নাই এনে খুচি কৰি 10, 20, 50 এনেকৈ কৰি দে। থানাত দে, থানাত গান গাইলে দে 50, 100, কোনোবা জিদে তোৰ 100 টকা হৈ যায়, কাৰোবাই 50 টকা দে, কাৰোবাই 80 টকাও দে। এনেকুৱা কৰি মানে আৰু ইফালে গান গালে চলিবিলাক আহে, আহি ইহঁতেও গান মোৰ লগতো গাই মতন তাহাঁতো চাহ তাহ মোক খুৱায়। মোৰো ভাল লাগে, এইখিনি মানুহবিলাক বিৰাট ভাল পায়। দোতৰাটো মোৰ থাকি যায়। মই গান গোৱালপাৰী লোকগীত খালি গোৱালপাৰীতে মোৰ চলে। ইয়াতে আহিলে ইহঁতে কামৰূপীৰ লগত মোৰ লগত গায়, তাহাঁতে গায়, তাহাৰ লগত মই দোতৰা বাজাওঁ, তাহাঁতে টোপলাটো বাজায়। এইটো মোক দান কৰিছে কালিকান্ত দা নাম, ইয়াতে আছে চাৰিআলি। সি মোৰ আগৰ দোতৰাটো ইমান ভাল নহয়। যেতিয়া সি বাজাইছে মোৰ দোতৰাটো, তেতিয়া কয় বীৰবল তোৰ দোতৰাটো ভাল নহয়, মোৰ দোতৰা এটা আছে সেইটা তোক দান কৰিম। তেওঁ সেই দোতৰাটো মোক দিছে, সেই দোতৰাটো আৰু ভাল। এই গাঁৱলী বৈঠকত মই যাওঁ, সব মানুহ একলগত হয়, হৈ মেতন বাংলা গান কত বিচ্ছেদ গান আমার চলে আর কি। 50 বছৰৰ ঊৰ্ধৰ বীৰবল আলী শিল্পীসুলভ মনৰ শিমলীটোলা কনকাটা অঞ্চলত আছে সুনাম। সকলোৱে অঞ্চলত কোনো ধৰণৰ বিশেষ অনুষ্ঠান পাতিলেও মাতি লৈ যায় বিশেষভাৱে বীৰবল আলীক। নিজৰ সুন্দৰ কণ্ঠৰ লগতে দতৰাখন বজাই বজাই সকলোৰে মাজত হাঁহি বিলাই যায় সদায় বীৰবল আলীয়ে।
নগৰ বেৰাৰ পৰা জাকিৰ হুছেইন, টাইম 8।